পরিবর্তন দরকার, প্রমোদ করো সরকার। কথা নয় কাম, জনতারে প্রাণ, এয়া হে নেতার পরিচয়। ভেদা ভেদ নাই, মাটির মানুহ ভাই, নেতা বুলি তেওঁ কেহে কয়। নানা ভাষা ধৰ্ম আৰু বৰ্ণ জাতি, অধিকাৰ ট্ৰেক্টৰে দিব। আমাৰ দলীয় বিভিন্ন সভাবিলাক আৰু লগতে প্ৰাইমাৰী আৰু বুথৰ লগত মিটিং চলি আছে। তো মই বিভিন্ন সমষ্টিত যোৱা চৰকাৰ চলি থকা সময়ত বিভিন্ন বুথৰ লগত কথা পাতিবলৈ স্কোপ পোৱা নাছিলে। আজিলৈকে মই প্ৰায় 10টা বুথ লগ কৰিলোঁ, বিভিন্ন 10টা সমষ্টিত বুথৰ আমাৰ ৱাৰ্কাৰবিলাকক লগ কৰিলোঁ। আজি 10টা সমষ্টিত লগ কৰিম, ইয়াৰ পিছত গৈ পেলাই আৰু এটা বেলেগ সমষ্টি চিৰাঙত মই লগ কৰিম। গতিকে বুথৰ লগত মোৰ মিটিং চলি আছে, যাতে নিৰ্বাচনত তেখেতসকলৰ মনত যদি কিবা শংকা ফকা আছিলে সেইটো ক্লিয়াৰ কৰি দিবৰ কাৰণে চবতো কাম কৰি আছো। আৰু ইতিমধ্যে মানে ৰাইজৰ মাজত এটা চৰ্চা ওলাইছে আপুনি নিৰ্বাচনত ইয়াৰ কাৰণে দলে সিদ্ধান্ত ল'ব। দলে যেতিয়া কিবা এটা সিদ্ধান্ত ল'ব মই ইয়াৰ মতে কৰিম। গতিকে আমাৰ দলৰ কোৰ কমিটি ডিছকাশ্যন হ'ব, ডিছকাশ্যন হৈ পেলাই এই সিদ্ধান্তটো ল'ব। মোৰ নামটো আহি গৈছে, আপুনি ভালকে চাওকচোন। থেংক ইউ।